মই এইসব ভাবুকি দিব লাগিব তোমালোকে মোক শান্তি দিলে জীৱন নব তোমাৰ শান্তিৰ কাৰণে কথাটো কৈ আছো শুনা যেতি তোমাৰ জীৱনৰ পৰা আঁতৰি যোৱা মানে তোমাৰ চাকৰিটো হেৰাইছে তোমাৰ চাকৰিটো গ'ল গাঁৱৰ ছোৱালী তুমি আমাৰ ঘৰলে আৰু এটা কথা আমাৰো মান সন্মানৰ কথা মামাক আমি কথা দিছো কথাবোৰ যদি কিবা খেলি হয় আমি কিন্তু ঘৰ এৰি গুচি যাওঁ বুজিছো এটা ঘৰখনৰ সকলোৰে শান্তিৰ কাৰণে মোৰ এটাই ৰাস্তা আছে চকী পাম নেকি সেয়া হ'ল প্ৰতিজ্ঞা আপুনি নবহে মই প্ৰতিজ্ঞা কৰিব লাগিব তাৰমানে তুমি তোমাৰ দেউতাৰ ওচৰত কাম থেংক ইউ দে ইমান ভয় নে তোমাৰ এয়া ভয় নহয় নব এয়া সন্মান শ্ৰদ্ধা মই তোমালোকক অসন্মান কৰিব খোজা নাই তোমালোক সকলোৰে শান্তিত থাকা মোৰ কথা কোনো ভাবিব নালাগে কাৰোবাৰ আশা কাৰোবাৰ সপোন মোৰ জীৱনলৈ টানি আনি এই গৃহ যুদ্ধখনৰ ভয়ংকৰ নকৰো বহুত কষ্ট পাইছা কোনে কৈছে মই কষ্ট পাইছো বুলি খুব পাইছো মই হোক দুদিনৰ আলহী হয় এই ঘৰত আৰু এষাৰ ভাল মাত এটা ভাল কথা নুশুনিলো ইয়াতকৈ আৰু কি ভোক লাগে মোক সমাজত বদনামী হয় কাৰোবাৰ পাত টকা পত্নী হিচাপে এটা আগতিৰ ঘৰ মই ৰাখিছো অযতনে ইয়াতকৈ আৰু কি ভোক লাগে মোক কালিলে গাঁৱত গৈ মুখ উলিয়াব নোৱাৰিম সকলোৱে ক'ব চৰিত্ৰহীন ছোৱালীৰ বাবে সকলোকা বিয়া খোৱা নহল ইয়াতকৈ আৰু কি ভোক লাগে মোক ইয়ালৈ আহি এটাই বুজিলো এই ঘৰখনৰ প্ৰত্যেকেই একোজন স্বাৰ্থপৰ মুখত যি আহে তাকে নকবা তুমিও এইখন ঘৰলৈ নিজৰ স্বাৰ্থ প্ৰলৈকে আহিছা আঙুঠিটো পিন্ধাৰ আগত মোক কিয় এবাৰ জনাই মোক বুজাৰ চেষ্টা নকৰিলা কিয় এই প্ৰশ্নটো আপুনি আপোনাৰ দেউতাক কৰাটো ভাল দেউতাকে প্ৰশ্ন কৰিব নোৱাৰো কাৰণে বলীয়া হ'ব লগা হৈছে মই কাৰো প্ৰেমতে বতলীয়া নহয় মোকো এখন সংসাৰ লাগে কিন্তু মোৰ সংসাৰৰ নামত এই গৃহযুদ্ধ কিয় নব তুমি সকলোকে কৰিবা মোক কাৰো সংসাৰ নালাগে তোমাকো মই হাত জোৰ কৰি কৈছো ঘৰৰ ছোৱালী ঘৰলৈ যোৱাটো কি কৰিম মই খুলি পেলাও কাৰোবাৰ সপোন ভাগিব পাৰে তেতিয়া সপোনৰ চিন মোৰ শৰীৰৰ পৰা আঁতৰাই নিব পাৰিব লাগিব Oh,
বন্তি এ বন্তি বন্তি তই বল বন্তি বল ঘৰলৈ বল এক মুহূৰ্ত তই ইয়াত থাকিব নোৱাৰো